हाय मोर नाम सत्ताम हुसैन मैं तुम्हालोक आज शिकाम टेन्स कारेक्शन शिकार आगते आमाक केइटामान नियम जानिब लगा आछे। प्रथमते एटु जानि लोआ जे कोनो एटा काम बा घटना साधारणभावे करा बा हुआ बुझाले एटुक आमि कि प्रेजेंट इनडिफिनिट टेन्सत व्यवहार करिब लागिब। आरो सेकेंडটো হৈছে তোমাৰ যে সদায় हुआ बा अभ्यास बुझाবলৈ नाइबा बाक्यत যদি অলवेज इज एवरी जेनेरेली नेभार इभार often usually daily regularly once twice seldom आदि वर्ड दिया থাকে তেনেহলে সেই বাক্যৰ ভাৰ্বত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত আৰু আছে দুই তিনিটা ইয়াৰ ৰুলছ আছে সেইবিলাক আমি এটা এটাকৈ চাম। আৰুতে এইখিনি মন কৰি লোৱা যে প্ৰথমতে আমি কি কৈছো যে কোনো এটা কাম যদি আমি সাধাৰণভাৱে কোনো এটা কাম বা ঘটনা যদি আমি সাধাৰণভাৱে কৰা বা হোৱা বুজাব লাগে তেনেহলে সেইটো সেন্টেন্সৰ যেটো ভাৰ্ব হয় সেইটো ভাৰ্ব আমি কেনেকৈ লিখিম প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে লিখিম আমি। তাৰপিছত সেকেন্ডটো কৈছে যে কোনো এটা কাম যদি সদায় হোৱা বা অভ্যাগত হোৱা বুজায় তেনেহলে নাইবা সেইটো সেন্টেন্সত যদি অলवेज इज एवरी जेनेरेली नेभार एभार often usually daily regularly once twice seldom এইবিলাক ওয়ার্ড দিয়া থাকে তেনেহলে আমি সেইটো সেন্টেন্সৰ যেটো ভার্ব হয় সেইটো ভার্বত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। আহক আমি ইয়াৰে কেইটামান উদাহৰণ চাই লওঁ। ইয়াতে আমি কেইটামান উদাহৰণ লৈ লৈছো চাব। হি ব্ৰেকেটৰ ভিতৰত আছে ভাৰ্বটো কি আছে গো টু স্কুল। যেহেতু আমি পাইছিলো যে কোনো এটা কাম যদি সাধাৰণভাৱে কৰা বা হোৱা বুজায় তেনেহলে সেইটো কাম আমি কোনটো টেন্সত আমি সেইটো ভাৰ্ব আমি কোনটো টেন্সত ল'ব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত। হেয়ে যেহেতু এটো কি হৈছে তেও স্কুললৈ যোৱা বুলি এনেহেন এটা ভাৰ্ব প্ৰদৰ্শন কৰিছে হেয়ে আমি এইটো সেন্টেন্সটো আমি কোনটো টেন্সত ল'ব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত। প্ৰেজেন্ট ইনডিফিনিট টেন্সত ল'বলৈ হলে আমাক এটো কি কৰিব লাগিব হি গোজ টু স্কুল। এটা আমি ইয়েস কিয় লাগাইছো কাৰণ এই যেটো সাবজেক্ট হয় সাবজেক্টটো কি হয় থার্ড পারসন সিঙ্গুলার নাম্বার হয়। আমি জানো যে যদি সেন্টেন্সৰ ভার্ব সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া হলে আমি কি কৰিব লাগে ভার্বৰ লগত এস বা ইয়েস যোগ কৰিব লগা হয়। আৰু সেকেন্ডটো আমি চাম দে রান ফাস্ট। ইয়াত আমাৰ ভার্বটো মেইন ভার্বটো কি দিয়া আছে রান দিয়া আছে আমি এটো যেনেকৈ আছে আমি হেনেকৈ লিখিম। থার্ডটো কি দিয়া আছে she always pray to God in the morning। তাই কি কৰে সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। তাহলে ইয়াতে আমাৰ যেটো মেইন ভার্ব আছে এই মেইন ভার্বৰ লগত আমি অকল এস যোগ কৰি দিম। আৰু কিয় দিম যেহেতু আমাৰ এটো সেন্টেন্সত কি আছে অলवेज আছে। এটো সেন্টেন্সত যেহেতু অলवेज টো আছে এটো শব্দ আমি পাইছিলো বহুত কেইটা আমি শব্দ পাইছিলো তাৰে ভিতৰত এটো এটা অলवेज এটো এটা শব্দ হয় এটো সেন্টেন্সত আছে সেই কাৰণে আমি এটো সেন্টেন্সটো কি কৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত বহাই দিছো। প্ৰেজ টু গড ইন দা মর্নিং। ফোর্থটো কি হল দা ওল্ড ম্যান নেভার টেল এ লাই। এতে কি আছে নেভারটো আমি পাইছো সেই কাৰণে আমি এটো আমি কি কৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিছো। old man never এতে এস এটা যোগ হ'ব tells a lie হল। আৰু নেক্সট থার্ড একেবাৰে লাস্টটো আমি কি পাইছো মাই ফাদার ভিজিট শিলং এভরি উইন্টার। প্ৰত্যেক ঠাণ্ডাৰ দিনত কি হয় মোৰ দেউতাই কি কৰে শিলংলৈ যায়। আৰু এইটো কি হল তোমাৰ আমি ইয়াতে কি পাইছো যে এভরি পাইছো ইয়াতে এইটোৰ কাৰণে আমি এইটো কি কৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। মাই ফাদার ভিজিটস ইয়াতে আমি এটা এস যোগ কৰিম শিলংটো এতে ক্যাপিটাল লিখি দিম কাৰণ এটা ঠাইৰ নাম হৈছে শিলং এভরি উইন্টার। এখানে আমি বুঝি পালো
নেক্সট আমি আৰু কেইটামান উদাহৰণ লৈ লওঁ যে দিছ পেপাৰ এপিয়াৰ টুৱাইচ উইকলি এইটো বাতৰি কাকত কি হয় সপ্তাহত দুইবাৰ আহে এনেকুৱা চোৱা এইটো আমি কি কৰিম দিছ পেপাৰ এপিয়াৰ্ছ এজ দিছো কাৰণ ইয়াতে কি আছে টুৱাইচ আছে সেইকাৰণে টুৱাইচ weekly. Second চাইছো she usually go to college by bus. তেও সাধাৰণতে কলেজত কিহেদি যায় বাছেদি যায় আৰু ইয়াতে আমি কি পাইছো usually wordটো পাইছো সেইকাৰণে এইটো সেন্টেন্সটো কি হ'ব তোমাৰ এইটো সেন্টেন্সৰ যেটো ভার্ব হ'ব এই ভার্বটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত বহিব she usually এতে কি বহিব এটা গোস বহিব কারণ যেটো ভার্ব আছে এটো আর যেটো সাবজেক্ট আছে সাবজেক্টটো কি আছে তোমার থার্ড পারসন সিঙ্গুলার নাম্বার আছে goes to college by bus থার্ড টু কি হয় we take meat once a week আমি কি করো আমি এক সপ্তাহত কি একবার মানে মাংস লও এতে কি হবে তোমার we take meat once a week itu jene dore ase henike thakibo tarpor tomar she read 10 hours daily yate ki hobo tomar she reads ako ek condition karone as 10 hours daily ইয়াৰ পিছত আৰু কেইটামান ইয়াৰ ৰুলস আছে হে ৰুলস বিলাক আমি ইয়াৰ লগত চাই লওঁ এতিয়া আমি 3 নম্বৰ ৰুলত চাম যে যদি সেন্টেন্সটো ইউনিভাৰ্সাল ট্ৰুথ বুজায় তেনেহলে সেই বাক্যৰ ভাৰ্বত সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে যদি সেন্টেন্সটোৱে কি হয় ইউনিভাৰ্সাল ট্ৰুথ তাৰ মানে কি যেটো চিৰ সত্য কেতিয়াও মানে এটো মিছা হ'ব নোৱাৰে এনেকুৱা ধৰণৰ যদি কোনো বাক্য বুজায় তেনেহলে আমাৰ হেইটো সেন্টেন্সৰ যেটো ভার্ব হয় হেইটো ভার্বটো আমি কোনটো টেন্সত লব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লব লাগিব তেনেকুৱা ধৰণে আমি চাব পাৰো যে মেন বি ভার্ব মৰ্টেল কি হ'ব এতিয়া যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেনেহলে বি ভার্বৰ ভার্ব কেটা কি হ'ব এম ইজ আৰ আৰু তোমাৰ সেকেন্ড ফর্ম হয় তেনেহলে ওয়াজ ওয়েৰ তেনেহলে কি চাও আমি মেন এতে বি ভার্ব কোনটো বহিব যেটো মেন এজন বুজাইছে মেন ইজ মৰ্টেল মানুহ মৰণশীল সেকেন্ড টু সামি দা আর্থ মুভ রাউন্ড দা সান এটা আমাৰ মেইন ভার্ব যেটো প্ৰিন্সিপাল ভার্ব দি দিছে মুভ যেটো এটো চিৰসত্য বাক্য ইয়াত আমি কি কৰিম এটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগিব এটো ভার্ব দা earth moves round the sun পৃথিৱী কি কৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে 2 and 2 make 4 ইয়াতে প্ৰিন্সিপাল ভাৰ্ব কি দিছে make যেটো এটো সত্য 2 কৰিলে আমি কি পাম 4 পাম এটো সত্য এই কাৰণে আমি এটো কি কৰিম এটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম ঠিক আছে যেনেকৈ আছে হেনেকৈ লিখিব লাগিব এটো সোৱা আইস ফ্লোট অন ওয়াটার বৰফ কি হয় পানীত উপঙে হসা আইস ফ্লোটস ইয়াতে আস লাগিব এটা অন ওয়াটার হা আমি আৰু কেইটামান উদাহৰণ চাই লওঁ যে ওয়াটার ফ্লো ডাউনৱাৰ্ডস এটো তোমাৰ কি হয় পানী তললৈ বাগৰে যেটো চিৰসত্য বাক্য এটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম water
flows downwards. Second, to death come to everyone sooner or later. মৃত্যু কি হয় আজি নহয় কালি আহিবই, সোনকালে নহয় পিছত কি হ'ব আহিবই মৃত্যু। তো সত্য death comes to everyone sooner or later. Next some kakus use the birds the nest of other birds. কাকু চৰাই মানে কুলি চৰাই কি কৰে বেলেগৰ বাহটো কি কৰে ইউজ কৰে, ঠিক আছে। এইটো আমাৰ কি চিৰসত্য বাক্য। কাকুজ ইউজ দা যেনেকে আছে ঠিক সেনেকে বহিব দা nest of other birds. Fourth one কি চাম, the teacher said that the earth মেইন ভার্ব আমাক কি দিছে বি ভার্ব দি দিছে রাউন্ড। টিচার আমাক কি কৈছে যে সূৰ্যটো পৃথিৱীটো কি হয় ঘূৰণীয়া হয়। এটা আমি কি কৰিম, the teacher said that the earth বিভাজন কি হইব ইজ হইব রাউন্ড, ঠিক আছে। লাস্টটো কি চাম আমি, the sun shine during the day. সান কি কৰে সূৰ্যটো দিনৰ ভাগত দেখে জিলিকি থাকে, ব্ৰাইটনেস কৰি থাকে, ব্ৰাইট শাইন উজ্জ্বল হৈ থাকে। the sun shines during the day. আমি আৰু এটা ইয়াৰ ৰুলছটো জানি লওঁ। এতিয়া আহিছো আমি 4 নম্বৰ ৰুলত যে ভৱিষ্যতে নিৰ্ধাৰিত হোৱা ঘটনাত ফিউচাৰ টেন্সৰ পৰিৱৰ্তে প্ৰেজেন্ট ইনডিফিনিট টেন্সও ব্যৱহাৰ কৰিব পাৰি। যদি ভৱিষ্যতে কোনো এটা নিৰ্ধাৰিত হোৱা কোনো ঘটনা থাকে হা, তেনেহ'লে আমি সেইটো ফিউচাৰ সেইটো কিন্তু এইটো আমি একচুৱেলি কিহত লিখিব লাগে, ফিউচাৰ টেন্সত লিখিব লাগে নহয় জানো। কিন্তু আমি কি কৰিব লাগিব, সেইটো ফিউচাৰ টেন্সৰ পৰিৱৰ্তে আমি সেইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতো আমি ব্যৱহাৰ কৰিব পাৰিম। তো আমি 4 নম্বৰ ৰুলত পাইছো যে যেনেকুৱা সাপোজ ধৰা যে দ্য নিউ মাষ্টাৰ কাম টুমৰো, মানে অহাকাল আহিব, কিন্তু এইটো ফিউচাৰ টেন্সত পৰি গৈছে, তথাপিও আমি এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিব পাৰো। কেনেকে চোৱা, দ্য নিউ মাষ্টাৰ কাম টুমৰো, আমি ভাৰ্বৰ লগত কি কৰিছো এছ টো লগাই কিনে। তাৰপিছত তোমাৰ আই লিভ ফৰ ডাবলিন টুমৰো, মই কি কৰিম ডাবলিনলৈ যোৱাৰ কাৰণে কি কৰিম কালি আমি ছুটি ল'ম। ডাবলিন মানে হ'ল তোমাৰ এটা কেপিটেল চিটি অফ আয়াৰলেণ্ড, বুজিছা, এইটো কেপিটেল হয়। তেনেকুৱা চোৱা, আই lives for Dublin tomorrow. Next some, the Professor Black retire next year. Professor Black কি কৰিব তোমাৰ ৰিটায়াৰ হ'ব, অৱসৰ ল'ব নেক্সট ইয়াৰত, বুজিছা। সেইটো ইয়াৰ কিন্তু এতিয়ালৈকে অহা নাই, এইটো আমাৰ একচুৱেলি আমাক প্ৰেজেন্ট ফিউচাৰ টেন্সত লিখিব লাগে, কিন্তু আমাক কি কৰিব লাগে এইটোক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতো লিখিব পাৰো। Professor Black retires next year. এতিয়া আমি লাষ্ট এটা ইয়াৰ লাষ্ট এটা ৰুলছ আছে, সেইটো ৰুল আমি চাওঁ।
5 নম্বৰ ৰুলটো চালে কি গম পাম যে বুৰঞ্জী প্ৰসিদ্ধ অতীতৰ ঘটনা বেছি উজ্জ্বলকৈ দেখুৱাবৰ বাবে পাষ্ট ইনডিফিনিট টেন্সৰ পৰিৱৰ্তে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰি কিছুমান এনেকুৱা কি বুৰঞ্জী প্ৰসিদ্ধ ঘটনা আছে সেইবিলাক যদি আমি বেছি উজ্জ্বলকৈ দেখুৱাব লগা হয় তেনেহলে সেই পাষ্ট টেন্সৰ পৰিৱৰ্তে আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো যেনেদৰে চোৱা যে লাচিত ফাইট ব্ৰিভেলি ইন দা বেটল অফ সৰাইঘাট লাচিতে কি কৰিছিল বহুত সাহসেৰে কি কৰিছিল সৰাইঘাটৰ যুদ্ধত সিহঁতে যুদ্ধ কৰিছিল এটা আমি কি লিখিব পাৰো লাচিত fights bravely in the battle of Saraighat ঠিক তেনেদৰে আমি এটো আমি ঠিক তেনেদৰে এটো লিখিব পাৰো আমি Rana Pratap fight bravely in the battle of Haldighat এটা আমি Rana Pratap fights bravely in the battle of Haldighat এনেকুৱা বহুত কিছুমান কি আছে ৰুলছ আছে সেইবিলাক আমি কি কৰি এনেকৈ ব্যৱহাৰ কৰিলে আমি সোনকালে গম পাম যে কোনটো টেন্সত কৰিব লাষ্ট ৰুলত আমি কি পাইছো যে কবিতা বা লিখকৰ উদ্ধৃতি দিবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় তেনেকুৱা মানে তোমাৰ কি লিখকৰ যদি কিবা ক'ব লগা কিবা পইণ্টত কিবা কৈছে কিবা লাইন কৈছে তেনে সেইবিলাক যদি আমাক ক'ব লগা হয় বা তোমাৰ কিবা উদ্ধৃতি দিব লগা হয় লিখকৰ তো হেতু তেতিয়া আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি হেতু সেন্টেন্সটো ব্যৱহাৰ কৰিব পাৰিম The kids says a thing of beauty is joy for river. এটা সৌন্দৰ্যৰ এটা বস্তু কি হয় চিৰদিনৰ বাবে কি হয় চিৰদিনৰ বাবে কি হয় এটো সুখী হয় জয় হয় আনন্দময় হয় বুজিছা তো এটো আমি এইবিলাক আমি কি কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিব পাৰো এইখিনিতে আমি কি কৰিলো আজি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিখিনি কভাৰ কৰিব লগা হয় টেন্স কাৰেকচনৰ কাৰণে আমি হেখিনি চেষ্টা কৰিলো ইয়াৰ পিছত আমি স্টেপ বাই স্টেপ টেন্সৰ যিকেটা ফৰ্ম আছে গটেকেটা ফৰ্ম আমি কি কৰিম আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিবলৈ একচুয়ালি নাপাহৰিব কাৰণ ভিডিওত কোনো যদি ভুল ত্ৰুটি বিলাক হৈ থাকে আৰু কেনেকৈ ইমপ্ৰুভ কৰিব লাগে আৰু আপোনালোকে কি বিচাৰে নেক্সট ভিডিওত কোনটো শিকিব খোজে এইবিলাক কমেন্ট কৰি জনাব ইয়াৰ মাজত আমি কি কৰিছো ইয়াৰ পৰা এটো ভিডিওৰ পৰা মই বিদায় লৈছো আকৌ আমি সাক্ষাৎ হম নেক্সট এটা ভাল এটা সুন্দৰ ভিডিও লৈ তেতিয়ালৈকে জয় হিন্দ বন্দে মাতৰম